আজি বনাইছিলোঁ ফাৰ্ষ্ট টাইম তিল চিকেন ৰেচিপিটো। তাৰ বাবে মই প্ৰথমতে তিলখিনি শুকান কেৰাহীতে ভাজি ল'লোঁ আৰু তাৰ পাছত মই এইখিনি পিচি ল'ম। এইফালে আকৌ মই ৰেডি কৰি ল'লোঁ আদা, নহৰু, পিঁয়াজ, জলকীয়া, মান ধনিয়া, আলুগুটি, তিল আৰু এইফালে জিৰা আৰু হালধি গুড়ি। এইফালে মাংসখিনি ধুনীয়াকৈ বইল হ'বলৈ পাতি দিলোঁ কুকাৰত। ইফালে মাংস বনাওঁতে সদায় মই আলুখিনি আগতে ফ্ৰাই কৰি লওঁ, তেনেকৈ বনালে খাবলৈ সোৱাদ লাগে সেয়েহে। আৰু ইয়াৰ পাছত মই একেখিনি তেলতে আকৌ অকণমান তেল দি আদা, নহৰু, পিঁয়াজ ধুনীয়াকৈ ভাজি ল'লোঁ। ভাজাৰ পাছত ধুনীয়াকৈ বইল মাংসখিনি দি আকৌ অকণমান ভাজিলোঁ আৰু তাৰ পাছত কেঁচা পিঁয়াজ অকণমান ওপৰতে দি এইখিনি ধুনীয়াকৈ সিজিবলৈ দিলোঁ। মাজে মাজে লৰাই থাকি এতিয়া মই আলু দি দিলোঁ আৰু লগতে তিলখিনি দি দিলোঁ। আৰু এতিয়া মই সোৱাদ অনুসৰি দিছোঁ নিমখ আৰু লগতে সেই যে বইল কৰি থোৱা মাংসৰ পানীখিনি সেইখিনিও ধুনীয়াকৈ দি এইখিনি মই উতলিবলৈ দিলোঁ। আৰু শেষত মই এতিয়া দিছোঁ জলকীয়া আৰু ইয়াৰ পাছত আমাৰ ৰেচিপি ৰেডি হৈ গ'ল। এয়া চাওকচোন, দেখিবলৈ খুব ধুনীয়া হৈছে আৰু মাংসখিনিও বহুত ধুনীয়াকৈ সিজি গ'ল।